নমস্কাৰ সকলোকে আপোনালোকক ইকো অফ নলেজ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ যেহেতু ফৰ্ম ইতিমধ্যে আপোনালোকে কলেজৰ পৰা ৰিসিভ কৰিলে, কলেজ বা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে ৰিসিভ কৰিলে আৰু সেই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব বা কি এড্ৰেছসমূহ দিব লাগিব সেই গোটেইখিনি বিষয়ে আজিৰ এই ভিডিঅ'টোত আৰু কোনে কোনে এই আঁচনিৰ ধন পাব সেই সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, প্লাছ আপোনালোকৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সেইখিনিও দেখুৱাই দিম। আৰু এই আঁচনিৰ ধৰণ ইউজি ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড থাৰ্ড ছেমিষ্টাৰ আৰু ফিফথ ছেমিষ্টাৰ এইসকল ছাত্ৰ ছাত্ৰী পাব, প্লাছ MA MSc MCom সেইসকল ষ্টুডেণ্টছেও পাব। গতিকে এতিয়া আহক আমি ফৰ্মখন ফিল আপ কৰোঁ বা ক'ত কি দিব লাগে সেইখিনি আলোচনা কৰোঁ। প্ৰথমে আছে নেম অফ ষ্টুডেণ্ট, অৰ্থাৎ আপোনালোকৰ নিজৰ নাম। পিছত আছে মেৰিটিয়েল ষ্টেটাছ, যে আপুনি মেৰিড নে ছিংগেল সেইটো আপোনালোকে টিক মাৰ্ক দিবলৈ দিছে। ইয়াৰ পিছত 3 নম্বৰত আছে ডেট অফ বাৰ্থ, অৰ্থাৎ আপোনাৰ জন্মৰ তাৰিখ ইয়াত দিব লাগিব। 4 নম্বৰত আছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্ডিয়ান, অৰ্থাৎ আপোনালোকৰ গাৰ্ডিয়ান যোন হয় তেওঁৰ নামটো ইয়াত দিলেই হ'ল। নাম্বাৰ 5ত আছে ৰিলিজিয়ন, আপুনি কোনটো ধৰ্মৰ পৰা হয় সেই ধৰ্মটো দিবলৈ দিছে। নাম্বাৰ 6ত আছে মোবাইল নাম্বাৰ, অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো। ইয়াৰ পিছত আপোনালোকৰ 7 নম্বৰত আহি যাব এড্ৰেছ। এড্ৰেছত আপোনালোকৰ থাকিব ভিলেজ অৰ টাউন অৰ চিটি, আপোনালোকে যোনটো গাঁৱৰ পৰা হয় বা যোনটো চিটিৰ পৰা হয় সেই ঠাইখনৰ নাম। পিছত আছে পিন নাম্বাৰ, যি পিন নাম্বাৰ হয় ইয়াত দিব লাগিব। ইয়াৰ পিছত আছে ব্লক অৰ মিউনিচিপালিটি, অৰ্থাৎ পৌৰসভা, টাউন বা কমিটি এইখিনিত বহাব লাগিব। ইয়াৰ পিছত পুলিচ ষ্টেচন, অৰ্থাৎ যোনটো পুলিচ ষ্টেচনৰ আণ্ডাৰত আপোনালোকৰ সেই পুলিচ ষ্টেচনৰ নামটো ইয়াত দিব লাগিব। ডিষ্ট্ৰিক্ট, আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ পৰা হয়। আৰু 8 নম্বৰত আছে আপোনালোকৰ আধাৰ নম্বৰ, ইয়াত আধাৰ নম্বৰ বহাব লাগিব। আৰু ইয়াৰ পিছত আছে আপোনালোকৰ নেম অফ LAC, অৰ্থাৎ 9 নম্বৰটো আপোনালোকে যোনখন বিধানসভাৰ অন্তৰ্গত হয় সেই বিধানসভা সমষ্টিৰ নাম। ইয়াৰ পিছত আপোনালোকৰ আছে বি এডুকেশ্যনেল ডিটেইলছ, অৰ্থাৎ শিক্ষাগত অৰ্হতাৰ আপোনালোকৰ ইয়াত ডিটেইলছখন দিবলৈ দিছে। নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, অৰ্থাৎ আপোনালোকে আগতে যোনটো কলেজ বা স্কুলৰ পৰা পাছ কৰি আহিছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰি আহিছে সেই কলেজ বা স্কুলৰ নাম। 2 নম্বৰত আছে লাষ্ট এক্সামিনেশ্যন পাষ্ট, অৰ্থাৎ আপোনালোকে লাষ্ট এক্সামিনেশ্যন পাষ্ট কেতিয়া কৰিছিল সেইটো দিব লাগিব। আৰু ৰোল নং আপোনালোকৰ সেইটো এডমিট কাৰ্ডৰ ৰোল নংখন দিব লাগিব, এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ পৰা ৰোল নং দিব লাগিব। ইয়াৰ পিছত আছে 3 নম্বৰ নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰল্ড ইন, অৰ্থাৎ আপোনালোকে ইতিমধ্যে আপোনালোকে যোনখন ইনষ্টিটিউশ্যনত আছে, অৰ্থাৎ যোনখন ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ত প্লাছ কলেজত আছে সেই কলেজ বা ইউনিভাৰ্চিটিৰ এনৰলমেণ্ট নাম্বাৰটো ইয়াত দিব লাগিব। নাম্বাৰ 4ত আছে নেম অফ দ্য ইউনিভাৰ্চিটি, অৰ্থাৎ আপোনালোকে যোনটো ইউনিভাৰ্চিটিত পঢ়ি আছে সেই ইউনিভাৰ্চিটিৰ নাম বা কলেজৰ নাম। নাম্বাৰ 5 আছে সামাৰ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, অৰ্থাৎ আপোনালোকে এডমিশ্যনৰ সময়ত যিটো সামাৰ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল সেই সামাৰ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত বহাব লাগিব। নাম্বাৰ 6 আছে বেংক ডিটেইলছ। বেংক ডিটেইলছত প্ৰথমে আপোনালোকৰ আছে একাউণ্ট নাম্বাৰ, একাউণ্ট নাম্বাৰটো দিয়াৰ পিছত আছে দ্বিতীয়তে IFSC কোড, অৰ্থাৎ একাউণ্টৰ লগত থাকে। নাম্বাৰ 3 আছে একাউণ্ট হোল্ডাৰ নেম, অৰ্থাৎ আপোনাৰ নামৰ একাউণ্টটো থাকিব লাগিব। নাম্বাৰ 4ত আছে বেংক নেম, অৰ্থাৎ যিটো বেংকৰ হয় সেই বেংকৰ নাম আৰু সেই বেংকটোৰ ব্ৰাঞ্চটোৰ নাম। আৰু শেষত আছে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্টছ, অৰ্থাৎ এইটো আপোনালোকৰ নিজৰ ছিগনেচাৰটো ইয়াত মাৰি দিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। আশা কৰোঁ যে আপোনালোকে যদি ভিডিঅ'টো চালে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰিব। থেংক ইউ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।